আপোনাক সকলোকে আমাৰ নিউ লাৰ্ণিং ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভিডিঅ'টোতে আমি আলোচনা কৰিম মেথছ পেডাগগীৰ কিছুমান কুৱেশ্যনৰ বিষয়ে। ঠিক আছে, তাৰ প্ৰথমটো চাওক। প্ৰথমটো আছে যে পাঠ্যক্ৰম অৰ্থাৎ 5M মানে কি? ঠিক আছে, মানে পাঠ্যক্ৰমত 5Mৰ অৰ্থ কি? তো সেইটো হ'ব ক। ঠিক আছে, মেচিন, মেটেৰিয়েল, মিডিয়া, মেন এণ্ড মেথড। ঠিক আছে, সেইটো মনত ৰাখিব চিৰিয়েল কেনেকুৱা হয়। 2 নম্বৰ প্ৰশ্নটো চাওক। তলৰ কোনখন আইনে শিক্ষা ব্যৱস্থাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? ঠিক আছে, সেইটো হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986। ঠিক আছে, সেইটো হ'ব খ। ঠিক আছে, 3 নম্বৰ প্ৰশ্নটো চাওক। গণিত শিক্ষণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাই কি কৰে? সেইটো হ'ব খ। ঠিক আছে, খ, যে ল'ৰা ছোৱালীৰ মনৰ ভয় ভাৱ আঁতৰায়। ঠিক আছে, 4 নম্বৰ প্ৰশ্নটো চাওক। গণিত বিষয়টো কি বুলি কোৱা হয়? সেইটো হ'ল খ। ঠিক আছে, কুইন অফ অল চায়েন্সেছ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত 5 নম্বৰটো চাওক। জ্যামিতিৰ ধাৰণা দিবলৈ ব্যৱহাৰ কৰা অতি দৰকাৰী সঁজুলি হ'ল? জ্যামিতিৰ ধাৰণা দিবলৈ অতি দৰকাৰী সঁজুলি কি হ'ব? সেইটো হ'ব ক। ঠিক আছে, জিঅ' বৰ্ড। ঠিক আছে, 6 নম্বৰটো চাওক। ত্ৰিকোণমিতিৰ জ্ঞান দিবলৈ ব্যৱহাৰ কৰা হয়, কি ব্যৱহাৰ কৰা হয়? সেইটো হয় আপোনাৰ স্লাইড ৰকেট। ঠিক আছে, এইটো গ, স্লাইড ৰকেট। ঠিক আছে, ত্ৰিকোণমিতিৰ জ্ঞান দিবলৈ। 7 নম্বৰ চাওক। যোগ বিয়োগ পূৰণ হৰণৰ প্ৰাথমিক জ্ঞান দিবৰ বাবে কাৰণে উৎকৃষ্ট সঁজুলি হ'ল? সেইটো কি হ'ব? সেইটো হ'ব খ, এবাকাছ। ঠিক আছে, 8 নম্বৰ চাওক। গণিত বিষয়ক উপস্থাপনৰ ক্ষেত্ৰত পুৰণি কালত মানৱ জাতিয়ে ব্যৱহাৰ কৰিছিল? পুৰণি কালত কি ব্যৱহাৰ কৰিছিল? সেইটো হ'ব কণ্ঠ আৰু শৰীৰ। ঠিক আছে, 9 নম্বৰটো চাওক। শ্ৰেণীকোঠাত কম্পিউটাৰৰ ব্যৱহাৰে শিক্ষাৰ্থীক গণিত বিষয়ক কি কৰি তোলে? সেইটো হ'ব তেওঁলোকৰ দ্ৰুত আৰু নিৰ্ভুল গণনাত সহায় কৰে। খ হ'ব। ঠিক আছে, খ। তাৰপাছত চাওক 10 নম্বৰটো আছে। শ্ৰেণীকোঠাত ৱায়াৰলেছ মাইক্ৰফোনৰ ব্যৱহাৰৰ দ্বাৰা কি কৰিব পাৰি বা কি হয়? সেইটো হ'ব যে শিক্ষাৰ্থীয়ে শিক্ষকৰ সকলো কথা স্পষ্টকৈ শুনে। ক। ঠিক আছে, তাৰপাছত চাওক 11 নম্বৰ আছে। তলৰ কোনটো গণিত বিষয়ক এপ? ঠিক আছে, গণিত বিষয়ৰ এপ হয় কোনটো? সেইটো হ'ব ক, CK12। ঠিক আছে, তাৰপাছত চাওক। গণিত বিষয়ৰ শিক্ষাত ব্যৱহাৰ এটা ৱেবছাইট কি? সেইটো ৱেবছাইটটো হ'ল ষ্টাৰ ট্ৰেকাৰ। খ, ষ্টাৰ ট্ৰেকাৰ। ঠিক আছে, 13 নম্বৰটো চাওক। প্ৰযুক্তি সম্বলিত বগা বৰ্ড, ইণ্টাৰেক্টিভ হোৱাইট বৰ্ড, সেইটো কিহত সহায় কৰে বা কিয় প্ৰয়োজন হয়? ঠিক আছে, কি কৰে? সেইটো হ'ব ক। ঠিক আছে, যে শিক্ষকে বিভিন্ন আহিলা প্ৰয়োগেৰে চিত্ৰ, চাৰ্ট, ত্ৰিপাক্ষিক দৃশ্য, শ্ৰাব্য সঁজুলি দেখুৱাব পাৰে। ঠিক আছে, তাৰপাছত চাওক 14 নম্বৰ। গণিতৰ প্ৰযুক্তি সম্বলিত খেলাই কি কৰে? ঠিক আছে, সেইটো হ'ব শিশুৰ মস্তিষ্ক সক্ৰিয় কৰি তোলে। ঠিক আছে, দেন 15 নম্বৰটো চাওক। যে গণিত শিক্ষণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে কি কৰে, কিদৰে সহায় কৰে? সেইটো হ'ব আমাৰ গ। ঠিক আছে, শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে মূল্যায়নত সহায় কৰে। ঠিক আছে, এতিয়া আছে 16 নম্বৰটো চাওক। ZPDৰ সম্পূৰ্ণ অৰ্থ হ'ল? ZPDৰ সম্পূৰ্ণ অৰ্থ কি? সেইটো হ'ব খ। ঠিক আছে, জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। ঠিক আছে, জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট। তাৰপাছত চাওক। ZPD ধাৰণাটো মতবাদটো কোনে দিছিলে? কোনজন মনোবিজ্ঞানীয়ে দিছিলে? সেইটো হ'ব ক, ভাইগস্কি। ঠিক আছে, ভাইগস্কিয়ে দিছিলে। 18 নম্বৰটো চাওক। গণিত বিষয়ৰ শিক্ষক প্ৰক্ৰিয়া আনন্দদায়ক কৰিবলৈ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱহৃত এটা প্ৰযুক্তি
কি হ'ব প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঠিক আছে সেইটো হ'ব খ কি হ'ব খ চক পেঞ্চিল ঠিক আছে তাৰপাছত চাওক 19 নম্বৰ গণিত শিক্ষণত ব্যৱহৃত বিভিন্ন ৱেব উৎসবিলাক ক'ত পোৱা যায় কেনেকুৱা পোৱা যায় অনলাইন অফলাইনে কেনেকুৱা সেইবোৰ হ'ব গ অনলাইন আৰু অফলাইন উভয়তে পোৱা যায় দুইটাতে পোৱা যায় ঠিক আছে তাৰপিছত 20 নম্বৰটো চাওক কম্পিউটাৰত গণনা কাৰ্য কৰাৰ ফলত কি হয় সেইটো হ'ব গ শিক্ষাৰ্থী আৰু শিক্ষক উভয়ৰে সময় ৰাহি হয় ঠিক আছে তাৰপিছত 21 নম্বৰ চাওক গণিত শিক্ষণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে কি কৰে সেইটো হ'ব কি ঘ ঠিক আছে ওপৰৰ আটাইকেইটা ঠিক আছে তো আজিৰ এই ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনাৰ সকলোকে ভাল লাগিছে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব